নমস্কাৰ বন্ধুসকল, আপোনালোকক Gyan সলিউশন চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি ভিডিঅ'ৰ ভেকচিন চাৰ্টিফিকেট আছে, সেই চাৰ্টিফিকেট কেনেদৰে ডাউনলোড কৰিব পাৰি তাক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আপোনালোকে গুগলত চাৰ্চ কৰি দিব COWIN, তাৰপিছত আপুনি লিংক পাব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এটা নতুন পেজ খোল খাব। এনেদৰে এটা পেজ অপেন হ'ব। তাৰপিছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰ চাইন ইন ইউৰ চেল্ফ। তাৰপিছত আপুনি ইয়াতে আপোনাৰ ফোন নাম্বাৰটো বহাই দিব। তাৰপিছত আপুনি গেট OTP ক্লিক কৰি দিব। গেট OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ফোন নাম্বাৰ দিয়া আছিলে আপুনি ভেকচিন লোৱা সময়ত, সেই ফোন নাম্বাৰত এটা OTP যাব আৰু সেই OTPটো আপুনি বহাই দিব। তাৰপিছত আপুনি ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিব। ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেদৰে এটা পেজ খোল খাব আৰু আপুনি ইয়াতে দেখিছে এওঁ ফাৰ্ষ্ট ড'জ লৈছে, তাৰ বাবে ফাৰ্ষ্ট ড'জৰ চাৰ্টিফিকেটখন আহিছে আৰু ছেডুলত গৈ আপুনি ছেডুলটো চিলেক্ট কৰি ল'ব পাৰে। আৰু মই চাৰ্টিফিকেটখন ডাউনলোড কৰি দেখুৱাই দিছোঁ। এনেদৰে আপুনি চাৰ্টিফিকেটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। ডাউনলোড হৈ গৈছে। তাৰপিছত আপুনি অ'পেন কৰি চাব পাৰিব। এনেদৰে আপুনি আপোনাৰ ক'ভিডৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ নিজৰ মোবাইলতে। বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও তেওঁলোকৰ চাৰ্টিফিকেটসমূহ ডাউনলোড কৰি ল'ব পাৰে। আৰু ভৱিষ্যতে মোৰ পৰা এনেধৰণৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাব বিচাৰে অথবা এনেধৰণৰ কিছুমান টেকনিকেল ভিডিঅ' আপোনালোকে চাব বিচাৰে বা টেকনিকেল কিছুমান কথা জানিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।